ধুনীয়াকৈ মই গাহৰি মাংস এফালে দাইল ভাতটো খাই গুড মৰ্ণিং ৱেলকাম টু মাই আনাডাৰ ব্লগ আৰু কি খবৰ আপোনালোকৰ নিশ্চয় সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ আজি ব্লগটো একচুৱেলি কলেজলৈ যাম আৰু আজি আমাৰ কলেজত আমাৰ ডিপাৰ্টমেণ্টৰ ফ্ৰেছাৰ্ছ এণ্ড ফেয়াৰৱেল আছে সেয়াই আৰু এটা ইণ্টাৰেষ্টিং অকল কলেজলৈ বুলিয়ে নহয় আজি কলেজত মই আমাৰ ফ্ৰেছাৰ্ছত মই ডান্সো কৰিম আপোনালোকে চাই থাকিব আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব মই গোটেইখিনি দেখাম আমাৰ কলেজত চবকে ফ্ৰেণ্ড চবকে দেখাম আপোনালোকক ধুনীয়াকৈ মই গাহৰি মাংস এফালে দাইল ভাতটো খাই লওঁ খাই পেলাই এতিয়া কলেজলৈ ওলাওঁ আৰু এইফালে মই এতিয়া ধুনীয়াকৈ ওলাই মেলি ল'লোঁ এতিয়া কলেজলৈ যাওঁ আৰু বাকীখিনি চব কলেজত গৈ লগ পাই আছোঁ সৌকেইটা ভালকৈ মেলা নাই মানে মই জাষ্ট আইনাখিনি লগাই পিনে আহিছোঁ মানে সেইটো কাৰণে এইকেইজনে মোক এটা নিব আহিছে কাৰণ সিহঁতি সোনকালে আহিলে ন আৰু মই জাষ্ট পাইছোঁ মানে মই নাচিম বুলি দেৰিকৈ আহিলোঁ মই এতিয়া ৰখি আছোঁ মানে ইয়াত দিগন্ত দা নাই গেটৰ তলা লগোৱা আছে তো সেইটো কাৰণে মই বাহিৰত ৰৈ আছোঁ আহিব তলা খুলিলে সেই ভিতৰত যাব পাৰিম ঐ মই বোলে আজি ভিতৰত যাব নোৱাৰিলোঁ কি হ'ব আৰু মই ভিতৰলৈ গ'লোঁ দেই তলাটো খুলি লওক এইফালে আহিছোঁ চাগে গুচি যাব ই চকতে পাইছে ভাত কিবা এটা কৈ দিয়া কিবা এটা কৈ দিয়া লগে লগে নিদিয়ে কি লগাই দিছে এইটো বেছ নে চাওঁ কেনেকুৱা ড্ৰেছ লৈ ৰ'বা লগাই লওক হাঁহি একদম বেছিকৈ হাঁহি ওলাই গৈছে ইয়াৰ ঠিক আছে নে মজা মজা একদম মজা এইফালে এইটো অনুৰাগ আৰ্ট কয় আৰ্টিষ্ট হয় দেই আৰ্টিষ্ট হয় গাইজ ঘৰ আহি পালোহি একদম মানে গধূলি হৈ গ'ল ভাগৰ লাগি গৈছে মানে একেবাৰে দিনটো 5টামান বজাত কলেজৰ পৰা ওলাইছোঁহে ওলাই আহি এতিয়া 6টা বাজিলে ঘৰ পাওঁহি ভাল অটো আছিলে যিখিনি পাৰোঁ দেখালোঁ ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মৰম দিব তো মই আকৌ লগ পাইছোঁ আপোনালোকক মোৰ আজিৰ ভিডিঅ'ত